লাইট নিউজ 365 প্ৰতিগৰাকী দৰ্শকসকলৰ বাবে লৈ আহিছো সন্ধিয়াৰ কেইটিমান গুৰুত্বপূৰ্ণ খবৰ। বিগ ব্ৰেকিং নিউজ। সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে আগ্ৰাতকৈ অযোধ্যাৰ প্ৰতিহে আগ্ৰহ বাঢ়িছে পৰ্যটকৰ। পৰ্যটকৰ পৰিসংখ্যাৰে আগ্ৰাৰ তাজমহল অতিক্ৰম কৰিছে। উত্তৰ প্ৰদেশ অযোধ্যাস্থিত ৰাম মন্দিৰে। ৰাম মন্দিৰ দৰ্শনৰ বাবে আগ্ৰহ বাঢ়িছে দেশ বিদেশী পৰ্যটকৰ। পৰ্যটকৰ পৰিসংখ্যাৰ দিশে উত্তৰ প্ৰদেশ অভিলেখ কৰিবলৈ সক্ষম হৈছে। 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত 47.61 নিযুত পৰ্যটকে দৰ্শন কৰিছে ৰাম মন্দিৰ। সংস্থাটোৱে প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি উক্ত সময়ছোৱাত 135.5 মিলিয়ন ঘৰুৱা পৰ্যটক আৰু 3153 জন বিদেশী পৰ্যটক দৰ্শন কৰিবলৈ আহিছিল ৰাম মন্দিৰ। ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই হুদ বৈছে দৰ্শনাৰ্থীৰ। লাইট নিউজ 365 প্ৰতিজন দৰ্শকসকলৰ বাবে সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে গুৱাহাটীত ভৱেশ কলিতাৰ নেতৃত্বত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে কৰিলে প্ৰতিবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম কাজ নহয় বুলি কোৱাৰ পাছতেই আজি বিজেপি দলে গুৱাহাটী মাজমজিয়াতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লতাহিলা খেলপথাৰত বিজেপি কৰ্মীসকলে সমবেত হৈ দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাহুল গান্ধীয়ে সাংসদ ভৱনত নাগালেণ্ডৰ এগৰাকী মহিলা সাংসদক অসন্মান কৰাৰ অভিযোগ উত্থাপিত কৰিছে। সন্ধিয়াৰ তৃতীয়টো খবৰ হৈছে চেপিত চোৰৰ চাফাই অভিযান। লুটিলে 4 লক্ষাধিক টকাৰ গহনা। কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত চেপিত শুকুৰবাৰে নিশা চোৰে চলাই চাফাই অভিযান। চোৰে নিশা এঘৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে লক্ষাধিক টকাৰ মূল্যৱান সম্পত্তি। উল্লেখযোগ্য যে চেপিৰ হিতেশ শৰ্মা নামৰ এজন ব্যক্তিৰ ঘৰত চোৰে প্ৰৱেশ কৰি লুটি নিয়ে 4 লক্ষাধিক সোণ ৰূপ গহনাৰ লগতে 45,000 টকা নগদ। নিশা পৰিয়ালৰ কোনো লোক ঘৰত নথকাৰ সুযোগ বুজি চোৰে লুটপাট চলোৱাৰ অনুমান কৰিব পৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰি শনিবাৰে কমলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইতিমধ্যে পৰিয়াল এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নিউজ ডেস্ক ৰিপৰ্ট, লাইট নিউজ 365।